কিঞ্চিত হ'লেও যদি আকাশৰ কিৰণ নথকাহেঁতেন তেন্তে জীৱন কিমান নিৰস আৰু এই পৃথিৱী কিমান অন্ধকাৰ হ'লহেঁতেন। নমস্কাৰ, মই ধীৰাজ আৰু আজি লৈ আহিছো এনে এটা কাহিনী যি কাহিনী আপোনাক জীয়াই থকাৰ প্ৰেৰণা যোগাব। কাহিনীটো হ'ল এজন যুৱকৰ যাৰ ইতিমধ্যে পিতৃ মাতৃৰ বিয়োগ হৈছিল আৰু এটা ঘৰত ল'ৰাজনে অকলে জীৱনৰ যাত্ৰা আগবঢ়াইছিল। তেওঁ নিজে উপাৰ্জন কৰাৰ উপৰিও পঢ়া শুনাও অব্যাহত ৰাখিছিল। তেওঁৰ মন অতি শক্তিশালী আছিল যদিও কেতিয়াবা কেতিয়াবা তেওঁ বৰ নিৰাশ অনুভৱ কৰিছিল, কাৰণ পৃথিৱীত তেওঁৰ নিজৰ বুলিবলৈ কোনো নাছিল। তেনেকৈ দুখ আৰু নিৰাশাৰ মাজেৰে তেওঁৰ জীৱন আগবাঢ়ি আছিল। এয়া সেই সময়ৰ কাহিনী যেতিয়া ঘৰে ঘৰে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাছিল। এদিন গধূলি তেওঁ ঘৰত 4ডাল মমবাতি জ্বলাই বজাৰলৈ ওলাই যায়। ল'ৰাজন যোৱাৰ পাছত 4টা মমবাতিয়ে পৰস্পৰৰ মাজত কথা পাতিব ধৰিলে। প্ৰথম মমবাতিটোৱে ক'লে, মই বিশ্বাসৰ পথিক, কিন্তু আজি এই পৃথিৱীত বিশ্বাস হেৰাই গ'ল। বিশ্বাস হেৰাই গৈছে বন্ধুত্বৰ প্ৰতি, বিশ্বাস নোহোৱা হৈ পৰিছে আপোনজনৰ প্ৰতি। কাৰণ আজি পৃথিৱীত যি বিশ্বাস কৰে সিয়ে ঠগ খায়। সেয়ে এই সংসাৰত মোৰ আৰু কোনো প্ৰয়োজন নাই। সেইবুলি কৈ প্ৰথম মমবাতিটো নুমি গ'ল। তাৰপিছত 2 নম্বৰ মমবাতিটোৱে ক'লে, মই শান্তিৰ প্ৰতীক, মই শান্তি স্থাপিত কৰিব বিচাৰো, কিন্তু আজি পৃথিৱীত শান্তি ক'ত আছে? চৌদিশে কেৱল অশান্তি আৰু অশান্তি। দেশত অশান্তি, সমাজত অশান্তি, ঘৰত অশান্তি, আনকি প্ৰতিগৰাকী ব্যক্তিৰ মন অশান্তিৰে ভৰা। তেন্তে ইয়াত মোৰ নিশ্চয় প্ৰয়োজন নাই। সেইবুলি কৈ সেই মমবাতিটো নিজকে নুমাই দিলে। 3 নম্বৰ মমবাতিটোৱে ক'লে, মই প্ৰেমৰ প্ৰতীক, মই প্ৰেম বিতৰণ কৰিব বিচাৰো, কিন্তু আজি পৃথিৱীত প্ৰেম জানো জীয়াই আছে? মানুহৰ প্ৰতি মানুহৰ প্ৰেম নাইকিয়া হ'ল। হাজবেণ্ড ৱাইফৰ মাজত প্ৰেম নোহোৱা হৈ গ'ল। পিতৃ মাতৃ আৰু সন্তানৰ মাজত প্ৰেম নোহোৱা হৈ গ'ল। তেন্তে এই সংসাৰত মোৰ কি কাম আছে? সেইবুলি কৈ 3য় মমবাতিটো নিজকে নুমাই দিলে। হেগৰ 4 নম্বৰ মমডাল সেই সকলোবোৰ ঘটনা চাই আছিল আৰু শুনি আছিল। তেনেতে ল'ৰাজন বজাৰৰ পৰা উভতি ঘৰত সোমাল। ঘৰত সোমাই তেওঁ দেখে যে 3ডাল মম নুমাই আছে। সৰু সৰু কথাতহে নিৰাশ হোৱা ল'ৰাজনে নিজকে ক'লে যে, এয়া কি হ'ল? মই বজাৰৰ পৰা মেট্ছ আনিবলৈ পাহৰিলো, ঘৰটো এডালো কাটি নাই। নিজকে অতি দুৰ্ভাগ্য লৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰা বুলি তেওঁ উদাস মনেৰে নিজকে ক'লে যে, এই জীৱনে মোক কেৱল দুখ আৰু কষ্ট দিলে, আৰু কিনো আছে? আজিৰ নিশাটো এনেকৈ নাখাই আন্ধাৰে মন্ধাৰে কটাই দিওঁ। এতিয়া 4 নম্বৰ মমডালে ক'লে, ৰবা ডেকা ল'ৰা, মই এতিয়াও জ্বলি আছো, আৰু মই আশাৰ প্ৰতীক, আৰু মই যেতিয়ালৈ আছো তেতিয়ালৈ পৃথিৱীত একো শেষ নহয়। মোৰ সহায়েৰে তুমি বাকী 3ডাল মম জ্বলাই লোৱা আৰু তোমাৰ কামবোৰ সমাধা কৰি লোৱা। ডেকা ল'ৰাজনে ঠিক সেয়াই কৰিলে। কাহিনীটো বহুত সৰু হয়, কিন্তু ইয়াৰ পৰা আমি বহুত কিবা শিকিব পাৰোঁ। যেতিয়া জীৱনৰ সকলো মমবাতি নুমাই যায়, তেতিয়া সেই 4 নম্বৰ মমডাল কেতিয়াও নুমাবলৈ দি দিবা, যাক আশাৰ মমবাতি বুলি কোৱা হয়। যদি জীৱনত আশাৰ কিৰণ বাচি থাকে, তেন্তে সেই কিৰণেৰে আমি বিশ্বাস, শান্তি, প্ৰেম সকলো ঘূৰাই আনিব পাৰিম। সেয়ে আমি আশাবাদী মানসিকতাৰে জীৱনৰ যাত্ৰা অব্যাহত ৰাখি এই খেলখন খেলি যোৱা উচিত 100%। তেন্তে কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ বন্ধুক শ্বেয়াৰ কৰি এই কাহিনীটো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে এনেধৰণৰ কাহিনী আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ। তেন্তে আজিলৈ আহিলোঁ, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ সুখত থাকক, আগবাঢ়ি থাকক। জয় আই অসম।